Hey guys, আপোনালোকক আকৌ নতুন ফাৰ্ষ্ট ব্লগ লৈ মানে নতুন চেনেলৰ ফাৰ্ষ্ট ব্লগ এটা বনাব খুজিছোঁ মানে আমি এটা ট্ৰিপত গৈ আছোঁ ৰোড ট্ৰিপ চ' ক'ত যাই আছোঁ আমি ক'ত গৈ আছোঁ কৰামুৰ গৈছোঁ একদম ধুনীয়া লোকেশ্যন একদম ধুনীয়া লোকেশ্যন মানে ক'ব গ'লে ভাল লাগি যাব আৰু চ' বলক আমাৰ লগত আমি আপোনালোকক পুৰা জেগাখিনি দেখাম এনেকুৱা ধুনীয়া লোকেশ্যন আপোনালোকে কেতিয়াও দেখা পাইছে চাগে হ'লেও দেখাম আৰু আপোনালোকে চাই থাকক আৰু আমাৰ লগত চৰি এক মিনিট আৰু আমাৰ লগত আছে চুনু বড়ো আৰু স্কুটি লৈছে চুনু বৰাই আৰু আছে আমাৰ লগত মনোজ ৰয় হয় মনোজ ৰয় আৰু পালচাৰ 150 একদম ৰাইডত যাওঁ আৰু আমি বলক এই আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ আপোনালোকক দেখা একদম সুন্দৰ পৰিৱেশ চ' গাইজ চাব পাৰে কেনেকুৱা ধুনীয়া মানে পৰিৱেশ এটা মানে ধুনীয়া একদম সুন্দৰ মানে কি ক'ব এতিয়া চ' গাইজ আপোনালোকে যদি কেতিয়াবা সেইফালে এডেংবাৰী যায় দেখাই দিলোঁ ৰাস্তাটো ইফালে এডেংবাৰী যায় আৰু এইফালে আমি যাম লিচিং মানে ঘাগৰা হৈ ওলাম আৰু আমি চশমা লগাই ল'লোঁ কাৰণ ভালদৰে দেখা নাপাওঁ চ' লগাই ল'লোঁ আৰু চাব হা দেখিছে যাওঁ এনেকৈ দম দিব লাগে ৱাও কি ধুনীয়া গছ চাব পাৰে এনেকুৱা ধুনীয়া গছ যদি কি আৰু হ'বই আৰু ধুনীয়া গছ কি হ'ল নাপায় ৱাহ পাতবোৰ মানে একদম ধুনীয়াকৈ মানে মিলাই থৈ দিছে আৰু বস্তুটো আৰু নুঠাব উঠাই পেলাই কাটি থৈ দিব ধুনীয়া গছ মানে কুৰামুৰ এটা একদম ডাঙৰ চাহপাতৰ বাগান হয় মানে অসমৰ এটা ডাঙৰ টি ষ্টেট হয় তো বলক আপোনালোকক দেখাম টি ষ্টেট কেনেকুৱা মানে কিমান ডাঙৰ বহুত ডাঙৰ মানে একদম কি ক'ম আৰু বলক চাওক চাই থাকক ভেলাঘৰ বনাই আছে এইফালে একদম মানে ৰেডি কৰি আছে আৰু খাবই আৰু মাঘ বিহুত বঢ়িয়া আপোনাৰ কিপ ইট আপ ভেলাঘৰ আমাৰ লগবোৰক খাম বুলি কৈ আছিল কিন্তু কি হ'ব ভাই ঘৰ চৰ নবনাই কষ্ট কৰিব নোখোজে কষ্ট নকৰিলে কেনেকৈ হ'ব নাখাম চ' গাইজ অলপমান পেচা কৰিলোঁ আৰু বহুত পেচাব লাগছে বহুত দূৰ আহি পালোঁ কৰিলোঁ আৰু কেমেৰা অফ কৰোঁ না কেমেৰা থাকিব দেখাম নেকি চ' গাইজ পেচা কৰিলোঁ এতিয়া আমি আকৌ ষ্টাৰ্ট কৰোঁ আমাৰ জাৰ্ণি মানে বাইকত স্কুটিত বহি ল'লোঁ মই এতিয়া আকৌ ষ্টাৰ্ট কৰিম চ' ব'লা ভাইটি ভাই ব'লা আমাৰ ওচৰত এটা বাইক আহি আছে চ' আমি আগত দেখাম চ' গাইজ এতিয়া কোনটো জেগাত আহি পালোঁ গম নাপাওঁ চ' এটা দাদা বহি আছে আগত চাব পাৰে এইফালে বহি আছে চ' তাকে সুধি আহোঁ মানে কোনটো জেগা দাদা এইটো কোনটো জেগা হয় এইটো শান্তিপুৰ বুলি কয় শান্তিপুৰ থেংক ইউ দে দেখোন জানা নেকি শান্তিপুৰ বুলি বেলেগক সুধিম মই ফাল্টুকে শান্তিপুৰ বোলে দাদা আপুনি জানে নেকি কোনটো জেগা হয় এইটো শান্তিপুৰ বেয়া চিৰিয়াছ নেকি আপুনি কিবা মনত দুখ চুখ আছে নেকি কিবা দুখ নাই না ঠিক আছে ওচৰত এটা দলং আছে এই দলংটো দেখাই আনো আমি বলক হয় শান্তিপুৰে হয় চাই গাইছ এইটো জেগাটো শান্তিপুৰে হয় এতিয়া দলংটো দেখাম আপোনালোকক কেনেকুৱা কি দলং মানে কাঠৰ দলং আগৰ দিনৰ দলং এতিয়া বহুতে কম এইবোৰ দলং চ' চাই লওক একবাৰ চাই লওক চ' গাইছ এইখন দলং বনোৱা হৈ আছে মানে এইখন মেচিন হয় মেচিন মানে কিবা কিবি বস্তু এটা গাড়ী চাড়ী কিবা কিবি এনেকুৱা বনাই থৈ জানে আপোনালোকে দলং কেনেকুৱা বনোৱা হয় মানে নতুনকৈ বনাব পকা দলং বনাব কি লাগে তক 100 টকা লাগে চব ৰেকৰ্ড হৈ আছে কিন্তু ভাই তোৰ নামত না দে ঠিক আছে থেংক ইউ মই দি আছোঁ তোক 100 টকা নে 50 ৰুপিজ দি আছোঁ 100 দিব লাগে দে ঠিক আছে 100 টকা দি আছোঁ ধৰ এইটো কেমেৰাটো ধৰ চ'
সো গাইছ চাও বাৰু মই 100 টকা দিছো এজন মই ব্যক্তিক চাই লম দে টক চাই লম কিন্তু মই 100 টকা দিছো কিন্তু আজি গুদিছা কালি নখসবি কাম কৰা আৰম্ভ কৰা পিছত খসবি কি কাম আৰম্ভ নাথাক বলৰ পইচা নাথাকে না তই জানা কাম কৰা আৰম্ভ কৰিলে তোক দি দিম দাম 10 টকা তিনটা 4টা দি দিবা নোৱাৰো দিবা পাৰবি চাৰিজন মানুহ তিনটা খাম নেকি আমি এতিয়া সো এজন সৰু একদম ল'ৰা এটা কল বেপাৰ কৰি আছে তিনটা দিব বলে 10 টাকা তিনটা দিব বলে 4টা খুজি আছো নিদিয়ে কি হ'ব টিভি উঠি গেল না ই দে তোমার রাকেশ ঘর শান্তিপুর এইটো শান্তিপুরে হয় ওচৰতে নেকি ঘৰ কি দেউতা পঠাইছে নেকি কল বিক্ৰী কৰবা দে ঠিক আছে বিক্ৰী কৰা ভালদৰে তই লৈ আছো হা কি ললি কি চাও কি এইটো পকৰি কিমান টাকা হা 40 টাকা পইচা দিলি না পাইছা পইচা তাই ঠিক আছে বলতো আমি এইজন ব্যক্তিৰ কাৰণে আমাৰ ট্ৰিপটো বেয়া হ'ব এই বাবু সোনা মনা ধনা কৰি আছে হয় ইয়াৰ আগতে ফোনে নেটৱৰ্কে নাপাব এতিয়া কৰিলা 5 মিনিট কৰি লওঁ কথা পাতি 1 hour later হৈছে না লাগি আছে 1 ঘন্টা হ'ল বে 1 eternity later কিমান ঘন্টা 15 মিনিট হৈ গ'ল বে 1 eternity later 8 घंटा मान होता है और से देखिए इस इंसान को 10 रुपए देता है मादर जात ये सारे मिलके हमको पागल बना रहे हैं मारो मुझे मारो So guys, শান্তিপুৰ পৰা আমি আকৌ ষ্টাৰ্ট কৰিলো ৰাইড এতিয়া ওলাও আৰু একদম আছে আমি কৰামুৰ যাম কৰামুৰৰ লোকেশ্যন চাব আপোনালোকে কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব ঠিক আছে তাৰপিছত মোক গালি দিব ঠিক আছে যদি ভাল নালাগে না মোক গালি দিলে হ'ল আৰু যদি ভাল লাগে মোক লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব কমেণ্ট কৰিব কমেণ্ট কৰি গালি দিলে হ'ল ভাল নালাগে গালি নিদিব বহুত ভাল চ' গালিটো নিদিবই চ' গাই চাব পাৰে এইফালে পাহাৰ দেখা পাইছে সেইটো কৰামুৰ হয় অলপমান জুম কৰি দেখাই দিওঁ আপোনালোকক সেইটো চাব পাৰে কলা তুমি দেখা পাই আছে এইখনে আমাৰ কুৰামুৰ আমাৰ ডেষ্টিনেশ্যন আমাৰ লোকেশ্যন তাতে যাব ওলাইছোঁ চ' বলক তাতে গৈ দেখাওঁ আৰু নেকি পাই গ'লোঁ কুৰামুৰ টি ষ্টেট মানে কুৰামুৰ চাহ বাগিচা ৱাও ধুনীয়া এটা মন্দিৰ চ' গাইছ আমাক ইয়াতে ৰখোৱা হৈছিল ইয়াতে ৰখাই ফালে আমাৰ নাম্বাৰ আৰু গাড়ীৰ নাম্বাৰটো লৈছে মানে মোবাইল নাম্বাৰ আৰু গাড়ী নাম্বাৰ মই ভাবিছিলোঁ কেমেৰা ইউজ কৰিব নিদিয়ে নেকি চ' ভয় লাগিছিল আৰু ভয় লগা নাই মানে বেয়া লাগিছিল কিন্তু নহয় বলক হাই হেল্ল' আৰু এইটো আমাৰ কেম্প সৰু সুৰা কেম্প মাজে মাজে আছে Background sound, background. So guys, এতিয়া আমি আহি পালো এটা জায়গা নামটো কম আমি কিন্তু তাৰ আগত আমি তাতে গৈ লওঁ ঠিক আছে আগতে ভিডিঅ' কেমেৰা এলাও আছে নে নাই ৰাখিব পাৰে ঠিক নাই তো চ' সুধি লোৱাটো ভাল আৰু পাৰ্মিশ্যন লৈ লোৱাটো ভাল চ' গাইজ ইয়াতে লিখা আছে ভেহিকেল আৰ নট এলাউড চ' গাইজ আৰু ইয়াতে লিখা আছে ভেহিকেল আৰ নট এলাউড চ' ভেহিকেলবোৰ চব ইয়াতে বাহিৰতে আছে আৰু এইটো হ'ল আমাৰ আপৱাৰ্ড এণ্ড বিয়ণ্ড টু লেণ্ডছ এণ্ড ৱেলকাম টু কৰামুৰ থেংক ইউ আৰু আমি ইফালে এতিয়া এইটো হ'ল আমাৰ এয়াৰফিল্ড ঠিক আছে কি কৈছে বুজাব দিছে মই বুজাই দি আছোঁ একবাৰ এইটো কি লিখা আছে ইয়াতে আপৱাৰ্ড এণ্ড বিয়ণ্ড টু লেণ্ডছ এণ্ড ৱেলকাম টু কৰামুৰ থেংক ইউ এইখিনিয়ে আমাৰ এতিয়া আমি এণ্টাৰ কৰি আছোঁ আমাৰ এয়াৰফিল্ড প্লিজ চ' আমাৰ এয়াৰফিল্ড ইফালে মানুহবোৰ আছে গৈ আছে আৰু ইয়াতে আমাৰ এৰোপ্লেন মানে সৰু সুৰা এৰোপ্লেন
সৰু আমাৰ ইমানো সৰু নহয় দেচোন যিমান ভাবি আছে আপোনালোকে অলপমান ডাঙৰে আৰু মানে এটা লেণ্ড কৰে চ' আমি ইয়াতে আহিছোঁ আৰু ইফালে চাব পাৰে আমাৰ পাহাৰবোৰ ধুনীয়াকৈ মানে হৈছে আৰু পাহাৰবোৰ হৈছে আমাৰ আৰু মোৰ ইনষ্টাৰ আইডিটো লিংকত আছে মানে ডিছক্ৰিপশ্যনত আছে চ' তাৰ পৰা কৰি ফ'ল' কৰি দিব আৰু এইটো হ'ল আমাৰ এয়াৰফিল্ডটো অলপমান ঘূৰাই দিওঁ দেখাই দিওঁ কি চাব আৰু এয়াৰফিল্ডে এইবিলাক নামে আপোনালোকে জানে চবেই আৰু আপোনালোকে দেখাই পাইছে এনে কৈছে দেখা পোৱা নাই চবেই দেখা পোৱা নাই একদম দেখা পাব পাৰে এইটো ইফালে এয়াৰফিল্ড বহুত লাম্বা টিকটক দেখোন আছে আমাৰ টিকটক অলপ ফেমাছ কৰি দিব লাগে নোৱাৰে কৰি দিব কৰিব চব কৰিব টেনশ্যন নলবি ভাই চব হ'ব লাইফত লাহে লাহেকৈ শ্ল' এণ্ড ষ্টেডি উইন দ্য ৰেচ বুজি পাইছে যেনেকৈ নানো মই একেবাৰে ঘপককৈ উঠি গৈছে সেনেকুৱাকৈ ধপকৈ পৰি গৈছে না ত' আমি লাহে লাহে উঠিম আৰু লাহে লাহেকৈ নামিম ঠিক আছে উঠিম কিন্তু নামিম লাহে লাহেকৈ নামিম আৰু একেবাৰে ঘপককৈ নানামিম ইয়াতে মানে বহুত ভাল লাগে আহি কিনে মানে প্ৰথমবাৰ আহিছোঁ ময়ো অহা নাছিলোঁ ইয়াৰ আগত মানুহে কৈছিল যে বহুতখিনি ভাল চালোঁ আজি ইয়াত খানা চানা খাই ইয়াতে মানুহবিলাকে আহি কিনে মানে ভাল জেগা ক'ব গ'লে বহুত ডাঙৰ হয় বহুত ডাঙৰ অসমৰ চবতছে ডাঙৰ টি ষ্টেট বুলি ক'লে এইটোৱে কৰামুৰ আৰু মোটাটো আৰু কি আমাৰ লোকেল বস্তু চ' আমি যাই আছোঁ মানে এটা নদী আছে বোলে নদীটো চাওঁ এয়া আমাৰ কৃষ্ণই ডান্স কৰি আছে এনে পাক চাওক কিমান ধুনীয়া পাত ক'ব গ'লে আমাৰ চবচে ডাঙৰ মজলু অসমৰ অ' ভাই এবাৰ চাওঁ একবাৰ মুখখন বাগান মানে কি ক'ম দাউৰিছোঁ মানে ভাগৰ লাগিছে মোক খেদিছোঁ যে আৰু এনেকৈ চাহপাত বাগানবোৰ আছে ধুনীয়া এটা লোকেশ্যন চাওঁ আপোনালোকে আহিব যদি আপোনালোকে ওদালগুৰিৰ ওচৰত বা হৰিচিঙা বা টংলাৰ ওচৰত আছে তেনেহ'লে টংলাৰ ভিউৱাৰ যদি চাই আছে কোনোবাই মোক তেনেহ'লে আহিব ইয়াতে ঘূৰিব বহুত ভাল লোকেশ্যন হয় আৰু খানা চানা খাব পাৰে কোনো ৰেষ্ট্ৰিকশ্যন নাই নিজৰ খাব পাৰে মানে ফিছ খাব পাৰে কল খাব পাৰে চব খাব পাৰে আপোনাৰ যি মৰ্জি তাকে খাব পাৰে কিন্তু লেতেৰা কৰিব নালাগে সেইটোৱে কথা আৰু চাফা জেগা চাফা ৰাখিব লাগে লেতেৰা কৰিব নালাগে আৰু উভতি যাম আমি ঘৰলৈ এইটো ইমান কেলা কিয় কৈ আছ বহি খাবি কেলা কি কেলা গাইছ এইটো ইয়াক কৈ আছে চ' বহি খাব কেলা আপোনালোকে বেয়া নাভাবিব মানে কেলাৰ কথা কলৰ কথা কৈ আছে বহি খাম পানী কেলা খাবি নেকি মই চুলিৰ কথা কৈছিলোঁ মই আপোনালোকে বেলেগ ভাবিব পাৰে আমি সেইকাৰণে ভিডিঅ'ত বেয়া ৱৰ্ড ইউজ নকৰোঁ আৰু আগত আছে আমাৰ পাহাৰ ধুনীয়া এটা পাহাৰ আছে বহুত মানুহ আহে মানে ভিজিটৰ বহুত আছে চাবৰ কাৰণে ধুনীয়া লোকেশ্যন চ' কি খাম ভাই কৈ দিয়া আমি বহুত বস্তু আনিছোঁ কল মানে কেলা ডায়মণ্ড চুলবুলে কুৰকুৰে পানীৰ বটল টেকলি পিঠা পকৰি মাংসৰ কথা ক'লে কেনেকৈ লাগে কচোন মাংস এটা এনেকুৱা বস্তু 3 দিন 4 দিন ৰেগুলাৰ খাই থকাৰ পিছতো যদি একদিন গেছ দিয়া হয় তাৰপিছত যদি কোনোবা এটা ফ্ৰেণ্ড আহি কয় আজি মাংস খাব লাগিছিলে আকৌ মাংস খাব মন গুচি যায় এনেকুৱা এটা বস্তু না মাংস ডাষ্টবিন আছে তাতে ডাষ্টবিন আছে ডাষ্টবিনত পেলাবি বুজি পাইছা মানে চাফ চিকুণ ইজ দ্য বেষ্ট থিং অফ দ্য ৱৰ্ল্ড নেকি देखो इन्हें ये है ओस की बूंदे চ' গাইজ যাবলৈ হ'ল আৰু এতিয়া মানে সন্ধিয়া হ'ব মানে প্ৰায় সন্ধিয়া হ'লে ক'ব গ'লে আৰু এতিয়া বোলে ইয়াতে কিবা হাতী ওলাই বোলে চ' তাৰ কাৰণে আমাক মানে ইয়াৰে মানুহে কৈছে চ' যাবৰ কাৰণে জল্দি কৰি নহ'লে আকৌ দিগদাৰ হৈ যাব পিছত চ' আমি ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া ওলাই মানে যাওঁ আৰু ঘৰত যাওঁ পিছফালে আমাৰ ফটো উঠি আছে আমাৰ 2 মক্কেল আৰু এইটো ভিউটো একবাৰ চাই লওক ধুনীয়াকৈ মই ঘূৰি ঘূৰি দেখাই দি আছোঁ আৰু আমি এতিয়া যাম ডাইৰেক্ট লগ পাম আকৌ ডাইৰেক্ট স্কুটিত চ' চাই থাকক মিটিং নকৰোঁ আমি এইবোৰ বস্তু ব্লকত নেদেখাওঁ আমি ব্লকত নেদেখাওঁ এইবোৰ বস্তু ইফালে আমাৰ মোৰ চশমা লগাই লেবেল দি আছে পিছফালে
চ' গাইছ আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু চ' আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু নতুন নতুন ভিডিঅ' পাই থাকিব ব্লগো পাই থাকিব মাজে মাজে আৰু গাইছ ইফালে আমি চবে গৈ আছোঁ একেলগে গৈ আছোঁ ইফালে চাব পাৰে চ' আজিকালি এইখিনিয়ে টাটা বাই বাই লাভ ইউ গাইছ আৰু এনজয় কৰি থাকিব লাইফত অ'কে বাই 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 আইডিয়া অফ কৰি লৈছোঁ আমি গাড়ী চাবি অফ কৰি দিছোঁ হ'লেও আমি গৈ আছোঁ তাকে কয় আইডিয়া বুলি তেল বচোৱা আইডিয়া